আছোন হেৰা এবাৰ খেতি ভাল হ'ব যেন পাইছো ট্ৰেক্টৰ মাৰিলো ভালকে দেচোন ইমান কষ্ট কৰিছে ভাল হ'লেতো ভাল সোনকালতে হ'ব লাগে এইবাৰ খেতিটো বৰষুণ আহিলে নহয় দে এতিয়া তই যা মই আৰু অলপমান কৰি কিনে যাই আছো যা আৰু ভাত চাত বনাবি মই যাওঁ দি দে যা হেৰা এইফালে আছোন যাই আছো ৰ এই ধানখেতি চহৰত বেচবা লৈ যাওঁ দে ধৰা এই বস্তাটো চাইকেলত দিয়াচোন দে আৰু আজি আহিবাওঁতে অলপমান দেৰি হ'ব গুৱাহাটীত যাৱাৰ কথা ৰাস্তা ঘাটটো বৰ ভাল নহয় অলপ দেৰি হ'ব আৰু দে মই যাওঁ এতিয়া বেছি থৈলো আৰু এই 500 টকা লো 500 টকা পাইছো থৈ দিবি কালি বজাৰ কৰিব লাগিব কালু কি কৰিছা অলপ ভাতকেৰেলা কেইডাল অলপ চাং দিলো ৰ চাং দিছা তই এটা কথা গম পাইছা নাই কি কথা গম পাও না আকা গমেই পোৱা নাই তই নাই পাইছা নেকি পাও নাই মই গম বেলটো মুদা এতিয়া হয়তো গমেই পোৱা নাই নাই গম পাও না আকা মই কি কথা আঁচনি কৃষকৰ কৃষকৰ আঁচনি মই গমেই পোৱা নাই মই দি থৈ আহিলো দি থৈছা নেকি কাত তাত দিব লাগিব এই খগেনৰ তাত দিবি খগেনে ৰাখি আছে নেকি জমা দে পিছে মই দিম যা কথা এটা কৰো তোক আৰু কি কথা এনেই তই এতিয়া কোনে মই এতিয়া মই অলপ বাহিৰত যাবি বাহিৰত যোৱা সময়ে নাপায় সময় কাম নাপায়। কৰি থাকোঁতে যাবি যা দি থৈ মইহে ক'ব লগা হৈছে হেৰা এই যোগেনে দেখোন কলা কিবা বোলে কৃষকবিলাকৰ আঁচনি আছে কিবা পইচা সোমাবা তাই ফৰ্ম দি আছে বোলে মানুহবিলাকক তাকে আমিও আনি কিনে দেওৱে নেকি জমা দিবা খুজিছা নেকি দেও দি কিবা হয় চাওঁ দিলে কি হ'ব আমাৰ নিচিনা দুখীয়া মানুহনো ক'ত দিব আমাক এইগিলাখান সুবিধা ক'ত নিদিব চৰকাৰে দেও একবাৰ দি চাওঁ দি কি হয় চাওঁ পিছে দিবা খুজিছা যে দিচোন কি হয় বাৰু চাওঁ দে পিছে ৰখ তোৰ পইচা সোমাল না সোমোৱা নাই মোৰ পইচা বেছি না নাই নাই মোৰ টকা সোমা সোমাইছে সঁচাকে নাই কিয় মিছা কমা কৈছো আমাৰ পৰা কিয় বা সোমোৱা নাই তোৰ এইগিলা নাজানো কি হ'ল কিবা হ'ল পিছে মই বেংকৰ পৰা হ'ল বেংকত যাম যাওঁ দে পিছে যাম সোমাব যা ভাবি যা পইচা হেৰা ইফালে আছোন কি হ'ল আমি যে কৃষিৰ যে ফৰ্মবিলাক জমা দিছিলো আমাৰ পইচা নোসোমাল দেখোন আৰু এই যোগেনহঁতৰ সোমাইছিল সি দেখোন একোৱা নকৰে কিয়াবা সোমাল তাৰ মই কৈছিলো নহয় আমাৰ নিচিনা দুখীয়া মানুহ থাকিলে নাই একো নাই আমাৰ ভুলে হ'ল ক'ৰবাত জমা দিওঁতে আমি খেতি কৰো আমাৰ নামত নাহিল আৰু সিহঁতে খেতি নকৰে সিহঁতৰ নামতহে আহিল সেয়াতো চৰকাৰৰহে দুখ নাই মাছ বিচৰাৰহে দুখ ধৰবাই নোৱাৰি আৰু এইবিলাক কথা চৰকাৰৰ দুখ নহয় এই মাজৰ মানুহগিলা কৰি থাকে
সেয়েতো এই চৰকাৰৰ দুখ নহয় গিলা এইলা মাছ বেটেৰাৰে দুখ চৰকাৰে দিয়াত ঠিকেই দে কিন্তু এই মাছ বেটেৰা খাই নে খাৱাৰ কাৰণে আৰু আমি আৰু দুখীয়াগিলাক পিছ পৰি যাই আছো আৰু এই কোনোবাহে ধনী হৈ যাই আছে খেতি কৰিম আমি এই পইচা পাব কোনোবাই ক'বাই নচো আৰু নমস্কাৰ দাদা বাইদেউসকল আপোনালোকৰ মাজত আৰু এটা নতুন ভিডিঅ' আগবঢ়ালো চাই ভাল পাইছে যদি তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো নতুনকৈ যদি আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আপোনালোকে যাতে গোটেইবোৰ ভিডিঅ' আৰু গুৰৰ পৰা চাব পাৰে ধন্যবাদ চাবলৈ নাপাহৰিব কিন্তু